সময় জনপ্রিয় অভিনেত্রী নবীন আমি মনে করব এখানে খবর সামনে গামছারে আরোহণী জানাবো বিষয়সু এবং আরোহণী জানাবো আমার যুবক সংঘর সক্রিয় সদস্য শ্রীযুতা গার্গী সুমন আৰু এখানে সম্বৰ্ধনা পত্ৰ আমি প্ৰদান কৰিব বিচাৰিছোঁ তেওঁ সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিব শ্ৰীযুত মৃণাল কুমাৰ নাথে ফুলৰ চানেল গামোচাৰে আদৰণি জনাইছে আমাৰ সক্ৰিয় সদস্য শ্ৰী গাৰ্গী সুমনে আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব শ্ৰীযুত মৃণাল কুমাৰ নাথে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত কুঞ্জমোহন বৰা কুঞ্জচুত বৰা আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই আমাৰ মঞ্চত সন্মানীয় শ্ৰীযুত কুঞ্জচুত বৰা বাইদেউ যোগাযোগৰ ক্ষেত্ৰত কুঞ্জমোহন বৰাই আমাক সহায় আগবঢ়াইছিলে এই হিচাপে তেওঁক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ তেওঁ এখনি ফুলাম গামোচাৰে আদৰণি জনাব শ্ৰী টিনা দেৱীয়ে আমি বন্ধু পেটি জাতিৰে আদৰণি জনাব বিচাৰিছোঁ জাতিক প্ৰদান কৰিব আমাৰ উপদেষ্টা আমাৰ সংঘৰ উপদেষ্টা শ্ৰীযুত সত্যজিৎ নাথে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মণিপুৰ স্বামী শ্ৰীযুত বাবা বৰুৱাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মণিপুৰ স্বামী শ্ৰীযুত বাবা বৰুৱা শ্ৰীযুত বাবাটো বৰুৱাক এখনি ফুলাম গামোচাৰে আদৰণি জনাব শ্ৰী প্ৰিয়ংকা দেৱীয়ে আজি আপোনাৰ আপোনালোকে অপেক্ষা কৰি থকা মৰমৰ মণিপুৰ এই মণিপুৰৰ অনুষ্ঠান আগবঢ়াই দিছোঁ কি খবৰ বাইগাঁও বঢ়িয়া বঢ়িয়া মাতেই আমি খেল এটা খেলো কোনে কিমান খেলিব পাৰে মাজতে ভাগ কৰি গৈছে এইফালৰ জোৰ বেছি এইফালৰ জোৰ বেছি চাওঁ গায়ে জোৰ বেছি তেতিয়াহে অনুষ্ঠান কৰিম কিন্তু সেইটো চাইছে
আচলতে এতিয়া ৰিক্সা নহ'লে বা বেলেগ অহা হ'লে কি উঠি পালো হয় হয়নে? কিন্তু মই আৰু লাইচেন্স লগাই আহিলো কাম নাই এইফালৰ পৰাতো এনেই চুটি কাপোৰ বুলি কৈয়ে আছে কোনোবাই এতিয়া যোনটোৱে কৈছে যোৱা সময়ত তাত ফেন কাটি পেলাই লগাই লৈ গুচি যাম বাপে জীৱনৰ কাৰণে পাব ঠিকা এটা হয়নে? পিছে ৰাসৰ বতৰ আপোনালোকে ৰাস চালে নে নাই? চাইছে? মই শুনামতে এইখন মঞ্চতে পৰহি ৰাস হৈ গৈছে হয়নে? মাইকটো বৰ চিৰিবলগীয়া হৈছে চাউণ্ডটো কম নে কিবা? নে পইচা কমাই দিছে? কমাই দিছে এয়া কমেডিকা দুখ আছে দেই মই মানে ইমান চিঞৰিছো দেখি ফাটি গৈছিলে মাইকৰ চাউণ্ড নাই এতিয়া কমেডিকা দুখ আছে পইচা কমাই দিছে কাৰণে তেওঁ কম দামী মাইকটা লৈ আহিছে হয়নে? ধেমালি কৰিছে আকৌ দেই গাত দিব নালাগে যায় যাতে সময় মৰিবা হাতে দি দিছে হয় নহয় পতাপতি মাছজন আছে কৰিয়া দেই কলিতা খাব তাৰ সংসাৰ ভাগিলে মুখত ভাগিব ভাই যি নহওক সময় মৰিগাঁওবাসী শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো যিহেতু ৰাসৰ বতৰ ৰাস চলি আছে ময়ো আচলতে ৰাস কৰি যোৱাকালি মোৰ যোৰহাটত আছিলে তাৰ পৰা বাহিৰে বাহিৰে ইয়ালৈ আহি আছো আৰু এই অনুষ্ঠানখনলৈ মোক আমন্ত্ৰণ কৰি আনিছে এই অঞ্চলৰে গাঁও প্ৰধান ইন্দ্ৰনাথদেৱে তেখেতকো মই ধন্যবাদ জনাইছো আপোনালোকৰ ওচৰত এই মঞ্চখনত এনেকৈ ৰৈ পেলাই দুআষাৰ ক'বলৈ পাই মই নিজকে ধন্য মানিছো আৰু এই অঞ্চলৰ এটা গৌৰৱ আছে আপোনালোকে সকলোৱে জানে আৰু সেই গৌৰৱটো হৈছে প্ৰত্যেক 3 বছৰ মূৰে মূৰে ইয়াতে কমিটি ভাওনা হয় এখন কমিটিয়ে একেলগে একেটা সময়তে 23খন ভাওনা পাতে এইটো এটা ডাঙৰ গৌৰৱ আমাৰ কাৰণে হয়নে? হাত চাপৰি এটা লাগে কিন্তু এইটো মাজে মাজে ৰুই বুলি কলে কি মানে বৰ মন্দিৰলৈ একো নহয় নহয় তাতে লাগিব ঘূৰাই দিয়া ধেমালিহে দেই এনেকে হাঁহি ফুটি কৰিয়ে ভাল লাগে হয় নহয় আপুনি কেলে জ্ঞান দিলে কওকচোন এয়া অনুষ্ঠান গৈ আছো কাইলৈ মই নাথাকিলেও পাওঁ হয়নে আমাৰ কি অ বোপা এতিয়া শান্তি দিয়া নাই ঐ বিয়া পাতিলে নে বাৰু মই প্ৰথম শুনিছো ল'ৰা মানুহৰ কাৰণে ইমান বলিয়া গাৰ্জেন আছে যদি একেবাৰে ৰাতিলে বৰ্জন কৰিব দেই
যিহেতু ৰাসৰ বতৰ অকণমানতো গুণগুণাবই লাগিব হয় নহয় গান গাব নাজানো মই গায়িকা নহয় তথাপিও ভাবিলো যিহেতু ৰাস চলি আছে গতিকে অকণমান যদি গুণগুণাই দিওঁ ভাল লাগিব নে নালাগে এতিয়া আপোনালোকৰ সকলোৰে খবৰ ভাল নে বেয়া হা ভাল কিয় মিছা কথা কৈছে বাৰু হা কিয় মিছা কথা কৈছে ভাল বুলি চাওকচোন ইমান ঠাণ্ডা ওপৰৰ পৰা দিম আৰু তলত এয়া বহি আছে ক'ত ভাল হ'ব হয় নে আইতা হয় নহয় এই আইতা মানে খ্ৰীষ্টমাছ খাই দেখি কেনেকৈ বহি আছে তো হয়নে লাভ এটা পাৰিছোঁ মই যদি ঘৰলৈ উঠি আহিছো দাদা এজনে ধৰা ধৰ হেঁচা মাৰি দিয়ে ফটো লিখিছে এই মা ফটো মাৰ তেখেতে যদি ৱাইফ ইয়াত বহি আছে নহয় ৰাতিপুৱালৈ ৰৈ আৰু মই বোলো মানুহজনী আহিছে নাই তেতিয়া আহিছে বগুৱাইছে তোমাকে ফটো উঠিবলৈ আহিছো এতিয়া ইয়াত যদি বহি আছে মই নামটো নাজানো বাৰু সকলোকে মোৰ নিচিনা বাহিৰলৈ উঠিছে ফটোখন গতিকে আপুনি চাই ল'ব দেই বেয়া পাব Yo lagi. Dah ada saya nak. Saya. Apa dia saya nak? Asu. Kita kena buat kerja tu. Ada dari hari pun dalam hari. Jadi orang makan apa lagi? Kalau pulang lagi gimana? Boleh kita pulang lagi dong. Kalau tetapi dari gue, ada yang makan berapa kamu? Malam apa juga? Ini kan kita di luar lagi, mana? Aduh mau itu tadi kita kita boleh, mana? Itu behar sambil ni boleh. Behar sambil sial apa nak? হয়নে আমাৰ সকলোৰে আবেগ হৈ গ'ল কাৰোবাৰ মানে যাৰ যাৰ ঘৰত বয়সস্থ আছে আইতা ককাহঁত আছে মই যেতিয়া মই যোৱাকালি যোৰহাটৰ পৰা আহিছো মানে যোৰহাটত মোৰ কালি ৰাস আছিলে দেই মানে মোক যাৰ ঘৰত থাকিবলৈ দিছে তেখেতৰ মানে তেওঁলোকৰ বয়সস্থ ককা এজন আছে মানে একদম পিছলা আৰু তেখেতৰ একদম ডাঙৰ বেমাৰটো হৈছে যেতিয়া মই মানে সোমাই গৈছো মোক দেখি পেলাই মানে মানুহজনে ইমান জোৰকে হাঁহি এটা মাৰিছে মোৰ নিজৰে ভাল লাগি গৈছে তেতিয়া মোক মানে পুত্ৰ আৰু বোৱাৰীয়ে মোক কৈছে যে যেতিয়াৰ পৰা এই বেমাৰটোৰ কথা তেওঁ গম পাইছে সেই দিনাৰ পৰা তেওঁ হাঁহিবলৈ পাহৰি গ'ল আৰু আজি দেখিছো দেউতা কেনেকে হহা এই বস্তুবোৰ যে আমি পাই যাওঁ আচলতে আমিও আবেগিক হৈ যাওঁ আৰু আমাৰ দায়বদ্ধতাটো বাঢ়ি যায় আপোনালোকৰ কাৰণে আৰু এই বেহাৰবাৰীখন যে এতিয়া আমাৰ ভাৰতবৰ্ষৰ 2 নম্বৰ পজিশ্যনত আছে মানে টপ আৰু ৰানিং চিৰিয়েলৰ আৰু এইখিনি সম্ভৱ হৈছে আপোনালোকৰ কাৰণে আপোনালোকে যদি আমাক মৰম চেনেহ নিদিয়া হ'লে আমি ইমান দূৰ আগুৱাই যাব নোৱাৰো একমাত্ৰ সম্ভৱ হৈছে আপোনালোকৰ কাৰণে গতিকে আপোনালোকৰ কাৰণে নিজৰ কাৰণে হাত চাপৰি লাগে
বেয়া পায় মানে নিজক ন কিয় হাত চাপৰি এটা নাই ঠাণ্ডা লাগিছে মইতো ভবা নাই আমাৰ মৰিগাঁও মানে ইমান ঠাণ্ডা বুলি মোৰ মৰিগাঁৱৰ লগত কিবা এটা সম্পৰ্ক আছে মই গুৱাহাটীত থাকো কিন্তু মৰিগাঁৱলৈ মই অনুষ্ঠান কৰিবলৈ আহি থকা হয়েই আৰু মৰিগাঁও মানুহখিনি ইমান ভাল মানে মই ভাষা দি বৰ্ণনা কৰিব নোৱাৰো যেতিয়াই আহোঁ ক'ৰবাত যদি অকণমান অসুবিধা হয় মই যদি কাৰোবাক কোনোবা ভাইটি এজনক বা দাদা এজনক ফোন কৰিব কাৰেণ্টটো গুচি যায় কাৰেণ্টটো কিন্তু যাওঁতে চবৰে মূৰৰ ফলটো আহি গৈছে ন কাৰেণ্টটো গুচি যাম নেকি আকৌ জ্বলি থাকিলে দেখা পায় নুমাই থাকিলেতো কোনে তাক কোনে দেখে তো এইফালৰ পৰা এইফাললৈ লাইন মাৰিবলৈ সুবিধা হ'ব মৰ্টন জ্বলিয়াবলৈ সুবিধা হ'ব হয়নে এই কাৰেণ্টটো নোলাই দিয়েই ভাল নেকি হয়নে নাই যি হওক সঁচাকে মৰিগাঁও মানুহবোৰ বিৰাট ভাল আৰু ইয়াতে অনুষ্ঠান কৰি বিৰাট ভাল লাগে আৰু ইমানবোৰ মানুহ যে দেখিছো এই ঠাণ্ডা দিনতো আপোনালোকৰ টোপনি হোৱা নাই নাই ধৰা এয়া চাওক আপোনালোকক দেখি মোৰো টোপনি ধৰা নাই আজি 4 দিনমান মই খোৱাই নাই সদায় ৰাস চলি আছে এই যিকণ শুইছো গাড়ীতে শুইছো কিন্তু আপোনালোকক দেখিছো যে মনটো বিৰাট ভাল লাগি গৈছে আৰু মোৰো টোপনি গুচি গৈছে পিছফালে কিন্তু কিবা এটা বৰ বেলেগ চলি আছে দেই পিছফালে এইটো কি চলি আছে বাৰু চব জানে মই এনেই কৈ আছো আহা আহা এতিয়া গ'লে ধীৰে ধীৰে কৈ আছে আহা এতিয়া গ'লে মই নকওঁ আৰু এই চব জানে এইবিলাক একেবাৰে ইউটিউবে প্ৰভাৱ পেলাইছে এয়া চবে মোবাইলত টিকট কৰি আছে হয়নে গতিকে চব ৰেকৰ্ড হৈয়ে যায় আৰু যোনজন অহা নাই তেওঁলোকক ভিডিঅ' কল কৰি দেখাই আছে ল'ৰাসকলে হয়নে নাই পিছে আমাৰ লুকুৰাবাক কেনেকুৱা লাগে ভাল লাগে এই বিশেষকৈ আমাৰ মহিলাসকলক সুধিছো আপোনালোকে জানে কওকচোন কেনেকুৱা লাগে জানিছেনে মনলৈ কিবা এটা আহিছে অকণমান ভাবকচোন অকণমান ভাবক চাবচোন এইফালে যদি পাত এটা লগাই দিওঁ এইফালে যদি পাত এটা লগাই দিওঁ মাজতে যদি শাৰী এটা লগাই দিওঁ একে গোটেইটো পকা থাকে এইটো নহয়নে হয় নহয় এইয়া হয় হয় তাই দালি দিবলৈ থেকেৰা কাটি থাকে হয়নে এইয়া এই মহিলাসকলে কেতিয়াৰ পৰা বহি আছে ইয়াত 4টামান বজাৰ পৰা বহিছেনে বাহিৰলৈ গৈছেনে নাই আপোনালোক কি এটা পলিথিনত বহি আছে ইয়াৰ পৰা ইলেকশ্যন খেলি চবে ভোট দিব তুমি ইমান জোৰ দিছা দিবই লাগিব দিব দিব লাগিব তুমি মোক পিছত ঘূৰিবা ন তেতিয়া তুমি মোক প্ৰিয় মাজে ঘূৰিব লাগিব কেতিয়া জোৰ দিবা Hey!
এই মহিলাসকল যে 4টা বজাৰ পৰা বহি আছে ইমান কষ্ট কৰি বাহিৰলৈ চাগে এপাক যোৱা নাই হয়নে বাহিৰলৈ গৈছে নে নাই বাৰু বাহিৰলৈ যাব পিঠটো কোনেও নিনিয়ে বাহিৰলৈ এইকাৰণেই যাব যদি কাইলৈ কিবা বেমাৰ এটা হয় আপোনালোকৰ নিজৰ স্বাস্থ্যই বেয়া হ'ব হয়নে নহয় চিটটোতো পাবই ৰুমাল এখন দি থৈ যাব আগতে যে গাড়ীবিলাকত চিটবোৰ ৰাখে ৰুমাল দি দিম এতিয়া তেনেকে ৰুমাল এখন দি দি যাব চিটটো থাকি যাব যি নহওক আপোনালোকে জানেনে আলহী কেই প্ৰকাৰ আজিতো 3 দিনীয়া ৰাসৰ কাৰ্যসূচী চলি আছে প্ৰত্যেকৰ ঘৰতে চাগে আলহী আছে আছে নাই আলহী আছে নাই কিয় মানুহৰ ড্ৰেছ নাই ইমান মানুহ আছে ইয়াত মোক কিয় মাতটো গম কেলে বাৰু এজন দুজনে কৈ আছে আছা বাকী নাই যে কেলে মানে কি হ'ল ভোক লাগিছে নেকি মৰিগাঁও মাজতে ইমান ঠাণ্ডা বুলি মই জনা নাছিলো আজিকালি ঠাণ্ডা বেছিকে পৰিছে ঠাণ্ডা বেছিকে পৰিলে কি হ'ল ঠাণ্ডাহে পৰিছে মানুহৰ মাতটোতো আছে ন হাত দুখনটো আছে ন আছে নে নাছে তেতিয়াহ'লে ঠাণ্ডাই ঠাণ্ডা কাম কৰি আছে বাকী আমি নিজৰখিনি কাম কৰি থাকিব লাগে বাৰু আৰু জানেনে কোনোবাই জানে নে নাজানে আলহী 2 প্ৰকাৰ এবিধ হৈছে ব্ৰইলাৰ মুৰ্গী টাইপ আলহী আৰু এবিধ হৈছে লোকেল মুৰ্গী টাইপ এতিয়া লোকেলটো কোনটো চাব দেই আপোনাৰ ঘৰলৈ আলহীটো আহিছে আহি পেলাই আপোনালোকে যদি চোফাত বহি পেলাই সি ডাইৰেক্ট গৈ বেডৰুম পাইছেগে চাহ খাবলৈ দিছে যদি টেবুল চকী দি ডাইৰেক্ট পাকঘৰ পাইছেগে হয়নে আৰু চাহ তাহ খাই ওচৰ পাছৰ যিমান মানুহ আছে চবতে খুচৰি মুচৰি গোটেইখন জমি আহিছে হয়নে সেইটো হৈছে লোকেল মুৰ্গী আৰু ব্ৰইলাৰ মুৰ্গীটো হৈছে আপুনি মাতিছে আহিছে য'তে বহিবলৈ দিছে বহিছে যি খাবলৈ দিছে খাইছে আকৌ মাত লগাই গুচি গৈছে ই হৈছে ব্ৰইলাৰ টাইপ হয়নে যাৰ যাৰ ঘৰত তেনেকুৱা আলহী আহিছে তেওঁলোকে গম পাইছে হয়নে নহয় মহিলাখিনিয়ে গম পাব আচলতে হয়নে হয় নাই কি হওক সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছো সকলো ভালে থাকক কুশলে থাকক এয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু যিহেতু ঠাণ্ডা বেছি পৰি আহিছে গালি পাৰা হেৰি কৰি দিয়কচোন ডাইলগ এটা মাৰ সেইকেইটা যে গালি পায় আপুনি ডিউটিলৈ যাব নিদিয়া ডাইলগ এটা দিয়ক ডাইলগ এটা দিয়ক আচলতে নাটক কৰি থাকিলে ডাইলগ দিবলৈ ভাল এতিয়াতো নাটক চলি থকা নাই আৰু আপোনালোকে জানে চাগে আমাৰ বস্তুবিলাক ইম্প্ৰভাইজ বেছি কৰা হয় আমি ডাইলগটো নিজে নিজে ক'বলগীয়া হয় আমাক কোনো মানে এনেকৈ বনাই নিদিয়ে ঠিক আছে সেইকাৰণে ডাইলগটো ক'বলৈ অসুবিধা আপোনাৰ যে বাই নগৰ কোনটো কিয় বুলি কয় আচলতে মোৰ পিতাই যাক আপোনালোকে দেউতা বুলি মাতে ঠিক তেনেকে মোৰ পিতাই বায়ন আছিল বায়ন কাম বুলি আপোনালোকে জানে যোনে ফুল বজায় হয়নে গতিকে সেই বায়নৰ মই জীয়েক সেইকাৰণে কয় বায়নৰ ঘৰ ফুলটো বুজিলে বেলেগ ইয়াত অৰ্থ একো নাই থেংক ইউ ভাল লাগিছে সকলোকে মই ধন্যবাদ জনাইছো আৰু বিশেষকৈ এই ইন্দ্ৰদাক ধন্যবাদ জনাইছো মোক এনেকৈ ইয়ালৈ মাতি অকণমান আপোনালোকৰ লগত মত বিনিময় কৰিবলৈ বা দুআষাৰ ক'বলৈ যে সুযোগ কণ দিলে ধন্য মানিছো আচলতে মই কোনো তেনেকুৱা ডাঙৰ মানুহ নহয় ময়ো সেই আপোনালোকৰ মাজৰ এজনী সাধাৰণ ছোৱালী এনেকৈ কাম কৰি এনেকৈ মানুহৰ মাজত থাকি দুআষাৰ কথা পাতি আদান প্ৰদান কৰি এনেকৈ গোটেই জীৱনটো পাৰ কৰিব লাগিব
লাগিব যেতিয়ালৈকে জীয়াই থাকোঁ। গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। বাইদেউক আমি এতিয়া বিহু নাচ বিহু নৃত্য কৰিবলৈ অনুৰোধ জনাইছোঁ। এটা বিহু নৃত্য লগাই দিয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব। পানি ডুবি থাকোঁতে কন্দনে হাতত সে উলিয়ালে পানি ডুবি থাকোঁতে কন্দন মাজনীয়ে ঘূৰে পানী নাচলতে কণ্ঠে কৰি থাকোঁতে এজনী ছোৱালী মোৰ প্ৰেমতে পৰিলে তাইৰ নাম হ'ল ৰুণা দেখিবলৈ ধুনীয়া পানী নাহাহিতিয়া খাই দিয়ে মোৰ পৰিলে। ধন্যবাদ জনাইছোঁ। মই অনুষ্ঠানৰ মাজে সামৰি মাৰিছোঁ। আপোনালোক সকলো ভালে থাকক, বেমাৰে থাকক, বেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। থেংক ইউ। বাইদেউ এতিয়া আপোনাক বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। গাইব বিচাৰিছে